তো স্বাগতম সকলোকে মই দিলদাৰ আপুনি চাইছে ষ্টুডিঅ' ৰক্স আছামিজ গাইজ ফটোখন আপুনি দেখা পাইছে স্ক্ৰীনত এই ফটোখনক লৈ সোশ্যাল মিডিয়াত এক আন্দোলন সৃষ্টি হোৱা হৈ গৈছে যোৱা 2-3টা দিন ধৰি ফটোখনত জুবিন গাৰ্গ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল একেলগে আছে আৰু বহুতে ভাবিছে যে কা আন্দোলনত মূল ভূমিকা পালন কৰা জুবিন গাৰ্গে এতিয়া সৰ্বানন্দ সোণোৱালক লগ কৰি কি বুজাব খুজিছে আৰু বহুতে ক'ব বিচাৰিছে যে জুবিন গাৰ্গে নিজৰ স্থিতি চেঞ্জ কৰিছে নেকি গাইজ জুবিন গাৰ্গ তেনেকুৱা মানুহেই নহয় জুবিন গাৰ্গ স্থিতি সলনি কৰা মানুহ নহয় আৰু হেতু সকলোৱে জানে আৰু আমি দেখি আহি আছো কাৰণ জুবিন গাৰ্গৰ লাইফটো যদি আপুনি দেখে লাইফটো যদি আপুনি এনালাইজ কৰে তেতিয়া হলে কেৱল অসমীয়া এইবিলাকৰ কাৰণে কাম কৰা এজন মানুহ আৰু এজন প্ৰকৃত অসমীয়া আপুনি বিচাৰি পাব তাত কা আন্দোলনটো কি আছিল কা আন্দোলনটো এক অসমীয়া বিৰোধী আন্দোলন অসম বিৰোধী আন্দোলন সংবিধান বিৰোধী আন্দোলন খিলঞ্জীয়া বিৰোধী আন্দোলন অসম চুক্তি বিৰোধী আন্দোলন আৰু সেই আন্দোলনত মুখ্য ভূমিকা জুবিন গাৰ্গে লৈছিলে এটা সময়ত এতিয়া প্ৰশ্ন হয় যে জুবিন গাৰ্গ কিয় মুখ্যমন্ত্ৰীক লগ কৰিবলৈ গলে আৰু বহুতে যিবিলাক একেবাৰে বিজেপিৰ অন্ধ সমৰ্থক সেইবিলাকে কৈ আছে যে মুখ্যমন্ত্ৰীৰ চকীখন মজবুত কৰিবলৈহে জুবিন গাৰ্গ তাত গৈছে গাইজ আমি কাৰো লগত নহয় আমি কংগ্ৰেছ আমি বিজেপি আমি কাকো সমৰ্থন নকৰো আমি সেই সকলকে সমৰ্থন কৰো যিসকল দেহৰ কাৰণে অসমৰ কাৰণে অসমীয়াৰ কাৰণে কাম কৰে সেয়া লাগে বিজেপিও হওক সেয়া লাগে কংগ্ৰেছেই হওক যদি কংগ্ৰেছে ভাল কাম কৰে আমি সমৰ্থন কৰিম যদি বিজেপিয়ে ভাল কাম কৰে আমি বিজেপিৰ লগত আছো সো কথাটো হৈছে তেনেকুৱা আমি কোনো একপক্ষীয় নহয় আমি বায়াস নহয় যে পাৰ্টিকুলাৰ বিজেপিক আমি সমৰ্থন কৰো আমি পাৰ্টিকুলাৰ কোনো দিহতে বায়াস নহয় কোনোবাই যদি ভাল কাম কৰি আছে আমি প্ৰশংসা কৰো আৰু কোনোবাই বেয়া কাম কৰিলে আমি হেতুক সমালোচনা কৰাৰ অধিকাৰ আমাৰো আছে তো গাইজ এতিয়া কথা হৈছে যে জুবিন গাৰ্গ তাত যোৱাৰ কাৰণটো হৈছে যে অসমত এখন থলুৱা বজাৰ সৃষ্টি কৰা অসমত এখন মাৰ্ট এষ্টাব্লিছ কৰা যাৰ জৰিয়তে অসমৰ থলুৱা যিবিলাক ব্যৱসায়ী আছে সেইবিলাকে যাতে সংস্থাপন পায় আৰু অসমৰ লৰা ছোৱালী বিলাকক যাতে অতি সহজতে সংস্থাপন দিব পাৰি কাৰণ এটা বাতৰি যোগেদি জুবিন গাৰ্গে অলৰেডি কৈছে যে বেসিক্যালি যিবিলাক শাক পাচলিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ডেইৰী সাপোজ গাখীৰটো বাহিৰৰ পৰা এতিয়া আহে গাখীৰটো আমাৰ অসমতো গাখীৰটো উৎপাদন কৰি আছে সো সেই বস্তুটো যাতে সাৰ্কুলেট হয় যাতে বাহিৰৰ পৰা ইম্পৰ্ট হ'ব নোৱাৰে সো তেনেকুৱা এটা থলুৱা এটা মানে মাৰ্ট এটা এষ্টাব্লিছ কৰিব বিচাৰি আছে যাৰ দ্বাৰা অসমৰ মানুহবিলাক অসমৰ কৃষি আৰু মানুহবিলাকক কেনেদৰে কৰ্মসংস্থাপন কিছু পৰিমাণে হলেও দিব পাৰি তাৰ ওপৰত মানে ভিত্তি কৰি এই প্ৰচেষ্টাটো জুবিন গাৰ্গ আৰু বৃন্দাবন থিয়েটাৰ মালিকজনে হাতত লৈছে আৰু তাৰ বাবেই মুখ্যমন্ত্ৰীৰ ওচৰত লগ কৰিব গৈছিলে সো এইটো আছিল মেইন কাৰণ গাইজ কোনো ব্যক্তিগত জুবিন গাৰ্গৰ ব্যক্তিগত কাৰণত তেওঁ লগ কৰিব যোৱা নাই তো গাইজ ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰি দিয়ক চেনেলটো সাবস্ক্ৰাইব কৰিব এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব পুনৰ লগ পাম নেক্সট ভিডিঅ'ত